তাৰ বিধিবি আমাক আহি জনায় এইটো আমাৰ এইটো ডাকটো আনিলে নে নাই নম্বৰ মানুহজনে জনাইছে যে লাংঘনজাৰ উপস্থিত মানে এজন ডেড বডি পোৱা গৈছে গতিকে জনোৱাৰ লগে লগে মই আৰু আমাৰ ফলদাৰ চিংমুখত লৈ মই উক্ত ঘটনাস্থলী ৰাওনা হওঁ আৰু অচি বৈঠকটো আমি কমিটিকে অৱগত কৰোঁ আমি গৈ পোৱাৰ পিছতে মানে অচি গৈ পালে আমি ঘটনাস্থলীত গৈ দেখিলোঁ সঁচাকৈ এজন ল'ৰা তাতে এটা গছত মানে হেঙিং কৰি আছে তাত হেঙিং কৰাত তাত মানে ডিঙিত মানে দেখা পালোঁ এটা ক'লা মানে বেগৰ আৰু এটা শাৰ্ট আৰু এটা লং পেণ্ট তিনিটা কাপোৰ জইন কৰি পেলাই তাত ডিঙিত মানে চিঞ্চুৰীটো লগোৱা আছে ইয়াৰ পিছত গাঁৱৰ মানুহ আহিলে তাৰপিছত আমি সুধিলোঁ যে এই ডেড বডিটো আপোনালোকে চিনি পায় নাপায় না ছাৰ আমি চিনি নাপাওঁ সৰু মানুহ কি কথা আমি চিনি নাপাওঁ গোটেই ৰাতিটো আমি তাতে থাকি আমি পুলিচৰ লগতো ফোনত কথা পাতিলোঁ এই বিষয়লৈ আৰু পিছত মহোদয়ভাৱে মেজিষ্ট্ৰেটক লগে লগে অৱগত কৰে কৰাৰ পিছতো ৰাতিপুৱা মেজিষ্ট্ৰেটো আহে ইয়াৰ আগতে আমি চাৰিওফালে খা খবৰ ল'লোঁ যে উত্তৰ ৰেডবুৰ কথাটো কোন জেগাৰ ৰেডবুৰি কয় বা এনেকুৱা ফটোটো দি মই খবৰ ল'লোঁ এতিয়া চিনাকি হ'ল এই ল'ৰাটো হ'ল আপোনাৰ যে সম্পনাৰী তাৰ নামটো হ'ল ৰাহুল সেনাৰ তাৰ বাবাৰ নামটো হ'ল পিতাৰ নামটো হ'ল লং সেনাৰ পিছত মানে ঘটনাস্থলীত গৈ আমি গাঁৱৰ মানে সদায় মানে গাঁৱৰ মানুহবিলাক গৈছে গৈ চিনাক্ত কৰিছে যে হয় এইটো আমাৰ গাঁৱৰ ল'ৰা হয় গতিকে কোৱাৰ পিছত তেতিয়া এই আমাৰ মেজিষ্ট্ৰেটে মানে ইয়াতে ইনকুৱেষ্ট কৰিলে ইনকুৱেষ্ট কৰাৰ পিছত তেতিয়া আমি তাৰ পৰা চৰকাৰী বিভাগীয় গাড়ী লৈ মানে উঠাই আনি এতিয়া যে ডিপু চিভিল হস্পিটেলত তাক মৰণোত্তৰ পৰীক্ষা কৰাৰ কাৰণে আমি যে আমাৰ পুলিচৰ যোগেদি যে ভৰ্তি হৈ আছে।